কাৰ্বি গাঁৱত যোৱা ৰাস্তা হয় এইটো আমাৰ কাৰ্বি আংলং কাৰ্বি পাহাৰ। এতিয়া কাৰ্বি গাঁৱত কেনেকা হয়, কাৰ্বি বিলাক কেনেকা থাকি আছে, কেনেকা চিষ্টেম সিহঁতে থাকি আছে, সেইকাৰণে আপোনালোকে আহক কাৰ্বি গাঁৱত আহি পেলাই আপোনালোকে চাওক ভালকে। Kopiarong bah? Kopia agam berapa men kesan dah? Saburakur di. Orang ke kopi hem ne? Ete teron ঘৰত বলে মানুহ তো আছে না নাই ইয়াতে? এতে আমাৰ কাৰ্বি মানে ঘৰত কিবা দৰ্জা হয় আপোনালোকে দেখিছে। এতিয়া কাৰ্বি আংলং টিম CM তুলাৰাম ৰংহাং কৈছে যে কাৰ্বি আংলংটো খুব ডেভেলপ হৈছে বুলি কৈছে। সেইকাৰণে আপোনালোকে চাওক আমাৰ কাৰ্বি বিলাক কেনেকা থাকি আছে, আমাৰ কাৰ্বি ঘৰত কেনেকা হয় আপোনালোকে ভালকে চাওক। এইটো চাওক অসমৰ ভিতৰত গোটেই গলে মানে খেৰ ঘৰটো আপোনালোকে দেখি নাপাব, কিন্তু কাৰ্বি আংলঙৰ কাৰ্বি গাঁও কাৰ্বি বিলাক থকা ঘৰ আপোনালোকে দেখিব এনেকা খেৰ ঘৰত। এনেকাই আমাৰ কাৰ্বি আপোনালোকে সকলো কাৰণে আমি দেখুৱাম। এতিয়া এইটো তেৰণ বস্তি হয়, এইটো তেৰণ বস্তি হয় বোলে। এইটো তাৰ সিহঁতৰ গাঁৱত যোৱা ৰাস্তা। অসমৰ ভিতৰত পুৰা মানে ব্লেক টপিঙৰ ৰাস্তা চলি আছে, কিন্তু আমাৰ কাৰ্বি আংলঙত ডেভেলপমেণ্টটো বহুত হৈছে বোলে, ৰাস্তা পদূলি বহুত হৈছে বুলি কৈছে। কিন্তু আমাৰ কাৰ্বি গাঁৱত যোৱা ৰাস্তা এনেকাই আপোনালোকে দেখিছে। এতিয়া দেখুৱাম গোটেইত gambar hem na itu amar kelandi amar আমাৰ কাৰ্বি আংলং আমাৰ কাৰ্বি বিলাক কেনেকা উন্নতি হৈছে, কেনেকা ডেভেলপ হৈছে আপোনালোকে চাওক। যে এনেকা অৱস্থা আজিকালিতো মানে অসমৰ ভিতৰত কোনো গাঁৱত মানে খেৰ ঘৰটো আপোনালোকে দেখি নাপাব, কিন্তু কাৰ্বি আংলং আহিলে আপোনালোকে এনেকা খেৰ ঘৰটো আপোনালোকে দেখিব। আৰু খেৰ ঘৰটো এনেকা চাওক যে ওপৰত মানে একদম পানী পৰিলে মানে বৰষুণ গিৰিলে মানে ৰাতিটো থাকিব জেগাই নাই, এনেকা অৱস্থা হলেও এনেকে থাকি আছে সিহঁতে। এইটো বহুত দিন হৈ গ'ল বোলে এইটো ঘৰ দিয়াটো, হলেও সিহঁতে নিজে মানে আকৌ
নতুন বনাবৰ কাৰণে সিহঁতে শক্তি নাই আমাৰ কাৰ্বি আৰু ট্ৰাইবেল কাৰণে পুৰা দুখীয়া বনাই দিলে আমাক সিহঁতে এনেকাই থাকিছে আপোনালোকে চাওক সিহঁতে পালেং হয় সিহঁতৰ কাপোৰ ৰাতি 7জন মান আছে বোলে আৰু 7জন মানুহটো ইয়াতে ৰাতি শুই বোলে সিহঁতে আৰু সিহঁতে কাপোৰ নাই একো নাই বা বহুত দুখ লাগে এনেকা আমাৰ কাৰ্বি আংলঙত মিনাতৰণ পি আৰু এইটো ঘৰৰ নামটো হা লংচিংক্ৰ খেত মানুহটো ইয়াত আছে নেকি ক'ত আছে গমৰা আপোনাৰ নামটো কওকচোন হাৰচিংক্ৰ আপোনালোকে ইয়াত অহাটো প্ৰথমবাৰটো কোনটো বছৰত আহিছে 1998 সেইটো গাঁৱত আপোনালোকে এষ্টাব্লিছ কৰিছে তাৰপিছত বৰ্তমান অহাটো 1998 পিছততো এইবিলাকতো নাই আমি কিবা কিবি হেৰি ভোটাৰ ID একেবাৰে নাই আগতো আছিলে আমাৰ এই টিকলাংচুৰ ওচৰত লেখে গাঁৱত আছে নে নাই কংজুক লেখে গাঁৱত আৰু তাৰপিছত পাহাৰ আহিব এইটো চাৰ্থি লেখে গাঁৱতে আমি থাকিছো তাত পৰা অহাটো আমাৰ 1998 পৰা এইটো গাঁৱত আপোনালোকে বহিছে আমি ইয়াত গাঁৱত বহাইছে আমিয়ে গাম্বুৰা আপুনি গাম্বুৰা না মোৰতো সৰু হয় মানে ডাঙৰটো মোৰ ককাই হয় হ'লেও মোৰহে গাম্বুৰা মেইন গাম্বুৰা মেইন হয় এইটোৱে আমাৰ কাৰ্বি বিলাক থকা ৰাস্তা হয় আপোনালোকে চাওক কেনেকা হয় ৰাস্তা আৰু গাম্বুৰা আমাৰ লগত আছো এতিয়া আকৌ নেক্সট ঘৰটো আপোনালোকে দেখুৱাম ইয়াতে আপোনালোকে চাওক লাংচিতুং এৰিয়া ইয়াত ক্ৰ বস্তি আপোনালোকে আহক চাওক আমাৰ কাৰ্বি বিলাক ইয়াত থাকিছে আমাৰ কাৰ্বি বিলাক কেনেকা থাকিছে কেনেকা হয় আকৌ বেলেগ ঘৰ আপোনালোকক দেখাওক এতিয়া চাওক এয়া আমাৰ কাৰ্বি বিলাক থকা ঘৰ আপোনালোকে চাওক ইয়াত এনেকাই থাকিছে এনে পালেঙো নাই একো নাই তাৰ ঘৰটো মাছ প্লাষ্টাৰ নহয় বালিও হয়তো মাছ প্লাষ্টাৰ কৰিব পৰা নাই কি কৰিম আমাৰ কাৰ্বি আমাৰ CM ডক্টৰ তুলিৰাম ৰহাং কৈ আছে যে আমাৰ কাৰ্বি আংলংটো বহুত ডেভেলপ হৈছে বুলি কৈছে কিন্তু আমাৰ কাৰ্বি আংলং কেনেকা ডেভেলপ হৈছে আপোনালোকে ভালকে চাওক আৰু আমাৰ কাৰ্বিবিলাক কেনেকা থাকিছে কেনেকা বহিছে কেনেকা খাই আছে আপোনাৰ সকলো কাৰণে আমি দেখুৱাই আছো চাওক সেয়া আমাৰ কাৰ্বি আংলং কেনেকা হৈছে আপোনাৰ নামটো কৈ দিয়কচোন ৰংপাৰ আপোনাৰ ইয়াত থকাটো কেইবছৰমান হ'ল 20 বছৰ হ'ল আপোনাৰ ইয়াত গভৰ্ণমেণ্ট পৰা এতিয়া PMAY যি ঘৰ দি আছে আপুনি পাইছে নে পোৱা নাই না হা পোৱা নাই না এতিয়ালৈকে আপোনালোকে PMAY যি ঘৰ আপোনালোকে পোৱা নাই যে কাৰ্বি আংলংটো বহুত ডেভেলপ হৈছে বুলি কৈছে